নাটক প্ৰেমীৰ বাবে এটা ভাল খবৰ ভ্ৰাম্যমান নাট্যগোষ্ঠীত নৱসংযোজন ঘটিছে এটি নতুন নাট্য দলৰ নাম মা মিনি থিয়েটাৰ বজালিৰ বাঘমৰাত গঢ় লৈ উঠা এই নতুন নাট্য দলটো সাজু হৈছে 2026-27 নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ বাবে শুনক প্ৰযোজক ধনজিত দাসৰ মন্তব্য এখন নাটক কৰিব মন গ'ল ডাঙৰ থিয়েটাৰ খোলাটো ইমান নাই বৰ্তমান তো আমি যাত্ৰা পাৰ্টি এটা কৰিছোঁ মা মিনি থিয়েটাৰ ৰাখিছোঁ তেনেকৈ আমি আগবাঢ়ি যাওঁ পিছলৈকে অকণমান আৰু বহল ভিত্তিত কৰিম বুলি ভাবিছোঁ আৰু দলটোৱে প্ৰদৰ্শন কৰিব দুখন নাটক কৌতুক অভিনেতা সাজু আহমেদৰ পৰিচালনাৰে কুলেন্দ্ৰ ৰায়চৌধুৰীৰ ৰচনা জুনুকা পিন্ধালে কোনে ইমান টকা ইনকাম কৰি মোৰ আহিবলগীয়া 14 পুৰুষে খাই শেষ কৰিব নোৱাৰিব আৰু পংকজ চৌধুৰীৰ ইগল বহুতো পুৰণি অভিনেতা অভিনেত্ৰীৰে নাট্যযাত্ৰাৰ বাবে সাজু হোৱা নতুন দলটিক এতিয়া লাগে মাথো দৰ্শক ৰাইজৰ আশীৰ্বাদ নমস্কাৰ মই মুন্মি সিংহ মোৰ এইবাৰ প্ৰথম কি ক'ম আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মৰম বিচাৰিছোঁ আমি কষ্ট কৰি যাম আপোনালোকৰ সহায় সহযোগিতা লাগে আমাক আৰু মনোৰঞ্জন জগতৰ অন্যান্য খবৰৰ বাবে আপুনি সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল চিত্ৰবন মিডিয়া চিত্ৰবন